বন্ধুসকল, যিকোনো কথা যেটো আপুনি শুনে বা দেখে সেই সকলোবোৰ যে সঁচা হ'ব সেইটো নহয়। কিছুমান কথা হয়তো আপুনি সঁচা বুলি ভাবে বা ভাবি আছে, কিন্তু সেইটো সঁচা নহ'ব পাৰে। এজন স্মাৰ্ট মানুহে প্ৰতিটো কথা শুনি তাৰ গুৰিলৈকে গৈ তাৰ পাছত থকা সকলোবোৰ ফেক জনাৰ পাছতহে বিশ্বাস কৰে। আপুনি হয়তো সেইসকলৰ ভিতৰতে এজন হয়, কিন্তু আপুনি হয়তো কিছুমান কথা সঁচা বুলি এতিয়াও ভাবি আছে, কিন্তু সেইটো সঁচা নহয়। আজি মই 5টা এনেকুৱা কেইটামান কথাক মিছা বুলি প্ৰমাণ দিবলৈ আৰু সঁচাটো ক'বলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। তো বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ ফেভৰেট ফেক্টছ চেনেল জিজি ফেক্টছৰ আকৌ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো চাই যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ আমেজিং ফেক্টছৰ বিষয়ে জানিবলৈ আৰু শিকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাটো বজাই দিবলৈ নাপাহৰিব। তেনেহ'লে বন্ধুসকল, বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কেতিয়াবা মামৰে ধৰা গজাল বা তেনেকুৱা ধৰণৰ কিবা বস্তু যদি আমাৰ শৰীৰত সোমায়, তেতিয়া আমি চেপ্টিক নহ'বৰ বাবে টিটি বেজি ল'বৰ বাবে যাওঁ, কাৰণ আমি ভাবোঁ যে মামৰবোৰ আমাৰ শৰীৰত সোমাই আমাক চেপ্টিক বেমাৰত পেলাব পাৰে। কিন্তু বন্ধুসকল, আপুনি জানি আচৰিত হ'ব যে এনে ক্ষেত্ৰত গজালত থকা মামৰবোৰৰ কোনো দোষ নাথাকে, কাৰণ মামৰত থকা এটা বেক্টেৰিয়াৰ পৰাহে এই বেমাৰটো হয়। কিন্তু এই বেক্টেৰিয়াবিধ যিকোনো ঠাইতে থাকিব পাৰে, মাটিত থাকিব পাৰে, ঘাঁহবোৰত থাকিব পাৰে আৰু আপোনাৰ টেবুলখনতো থাকিব পাৰে। এতিয়া কওক বন্ধুসকল, আপুনি কি বুলি ভাবি আছিলে আৰু আপুনি ভাবি থকাটো সঁচা হয়নে? বন্ধুসকল, আপুনি দেখিছে পুৰণি কালত আমাৰ পূৰ্বপুৰুষসকলে বিভিন্ন ধৰণৰ আকৃতি কিছুমান গুহাসমূহত আঁকিছিল, আৰু ইয়াৰ পৰা আপুনি হয়তো ভাবি আছে যে তেওঁলোকে গুহাসমূহতে বসবাস কৰিছিল। কিন্তু আপুনি কেতিয়াবা ভাবিছে নেকি বাঘ, সিংহ, সাপ, ভালুক ইত্যাদি ধৰণৰ ইমানবোৰ বিপদজনক জীৱ জন্তু গুহাসমূহতে থাকে, আৰু সেইবোৰ থকা অৱস্থাত কিদৰে মানুহ গুহাসমূহত থাকিব পাৰে? বন্ধুসকল, তেওঁলোকে অঁকা কিছুমান চিত্ৰৰ পৰাই গম পোৱা যায় যে তেওঁলোকে গুহাসমূহলৈ আহিছিল, কিন্তু আচলতে তেওঁলোকে গুহাসমূহত বসবাস কৰা নাছিল, তেওঁলোকে ঘৰতে বসবাস কৰিছিল। এই ঘৰবোৰ বনাইছিল গছৰ ডালবোৰ বেকা কৰি আৰু জীৱ জন্তুৰ ছালখনেৰে কভাৰ কৰিছিল। সুইমিং কৰাৰ আগত একো খাব নালাগে। বন্ধুসকল, আপুনিও যদি এজন সুইমাৰ হয় তেনেহ'লে আপোনাকো আপোনাৰ ট্ৰেইনাৰজনে কৈছে যে সাঁতোৰাৰ আগতে একো খাব নালাগে। যদি খোৱা হয় তেন্তে আপোনাৰ উশাহ চুটি হ'ব পাৰে, কিন্তু এই কথাটো সম্পূৰ্ণৰূপে ভুল হয়। সুইমিং কৰাৰ আগত যিকোনো বস্তু খাব পাৰে, কিন্তু ৰ'ব, আপোনাৰ যদি কিবা খোৱাৰ পাছত ফিজিকেল এক্টিভিটি কৰোঁতে বমি নাহে বা মূৰ নুঘূৰাই, তেনেহ'লে আপুনি যিকোনো বস্তু খায়ো সুইমিং কৰিব পাৰে। আমেজিং নহয় জানো? যেতিয়া সৰু আছিলোঁ তেতিয়া হয়তো আমি সকলোৱে মংকি কেপ পিন্ধিছিলোঁ, কাৰণ আমাৰ মাসকলে কৈছিল যে ঠাণ্ডাত সকলোতকৈ প্ৰথমতে আমাৰ মূৰটো ঢাকিব লাগে, কাৰণ গৰমটো আমাৰ মূৰৰ পৰা বেছিকৈ ওলাই যায়। কিন্তু এইটো সম্পূৰ্ণৰূপে মিছা হয়, কাৰণ গৰমটো আমাৰ শৰীৰৰ সকলো অংগৰ পৰা সমানে ওলাই যায়। আমাৰ মূৰৰ পৰাও সিমানেই গৰম ওলাই যায় যিমান আমাৰ শৰীৰৰ আন অংগবোৰৰ পৰা ওলাই যায়। বন্ধুসকল, আমি স্কুলৰ সময়তে পঢ়িব পাইছিলোঁ যে আমাৰ জিভাখনৰ কেইবাটাও ভাগ আছে আৰু প্ৰতিটো ভাগে বেলেগ বেলেগ ধৰণৰ টেষ্ট ডিটেক্ট কৰাত সহায় কৰে। কিন্তু বন্ধুসকল, এইটো সম্পূৰ্ণৰূপে ভুল হয়। আমাৰ সোৱাদ লোৱাৰ ক্ষমতা আমাৰ গোটেই জিভাখনতে আছে, আৰু এই জিভাখনে বিভিন্ন ধৰণৰ সোৱাদ ডিটেক্ট কৰিব পাৰে। হ'ব পাৰে আমাৰ জিভাখনৰ কিছু কিছু ঠাইত বেলেগ বেলেগ সোৱাদ লোৱাৰ ক্ষমতা বেছি, কিন্তু আমাৰ জিভাখন কেইবাটাও ভাগত বিভক্ত হৈ থকা নাই। বন্ধুসকল, এতিয়া আপুনিও পৃথিৱীৰ কেইটামান ডাঙৰ অন্ধবিশ্বাস গম পালে, আৰু আপুনি হয়তো এইকেইটাকে সঁচা বুলি ভাবি আছিল। চ' ফ্ৰেণ্ডছ, আপুনিও এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আমি লাহে লাহে অসমৰ মানুহবোৰৰ অন্ধবিশ্বাসবোৰ আঁতৰাব পাৰোঁ। তেতিয়াহ'লে বন্ধুসকল, আকৌ লগ পাম নেক্সট ভিডিঅ'ত এনেকুৱা কিছুমান আমেজিং ফেক্টৰ সৈতে। তেতিয়ালৈকে বাই।